আমাৰ এই জীৱনটো ঠিক এই ৰাস্তাটোৰ দৰে ই মসৃণ নহয় ইয়াত খলাবমা আছে ঠিক তেনেদৰে আমাৰ জীৱনটো মসৃণ নহয় ইয়াতো আপছ এণ্ড ডাউন থাকে যদি আমাৰ এইটো সময়ত আপত গৈ আছে তেন্তে আপুনি নাভাবিব যে আমাৰ ডাউন নাহিব এই যেনেকৈ ৰাস্তাটোত স্পীড ব্ৰেকাৰ আছে স্পীড ব্ৰেকাৰে আমাৰ গতি ৰোধ কৰে ঠিক তেনেদৰে আমাৰ জীৱনটো কেতিয়াবা ডাউনৰ পিৰিয়ড চলে সেই ডাউনৰ পিৰিয়ডটোৱে আমাৰ স্পীডটো কি কৰে স্পীডটো ৰোধ কৰে কাৰণ আমাৰ কেতিয়াবা এনেকুৱা স্পীডত আমি আগবাঢ়োঁ যি নেকি আমাৰ গন্তব্য স্থানত আমাক পাবৰ কাৰণে ই জটিলতা কৰে সেইকাৰণে আমাৰ স্পীডটো কমাবৰ কাৰণে কেতিয়াবা আমাৰ লাইফত ডাউন পিৰিয়ডটো চলে সেইকাৰণে যেতিয়া আমাৰ ডাউন পিৰিয়ডটো চলি থাকে তেন হতাশাত নুভুগিব আপুনি ধৈৰ্য ৰাখক আপোনাৰ সেই আপ পিৰিয়ডটো আহি আছে এতিয়া আমি নলবাৰী অভিমুখে গৈ আছোঁ আমাৰ ব্লগটো আমি নলবাৰীত ৰাসত আমি শেষ কৰিম চাই থাকক লাইক কৰক নতুন ভিডিঅ' হ'লে ছাবস্ক্ৰাইব কৰক কিয় আমি এনেকুৱা ভিডিঅ' আপোনালোকক সঘনাই লৈ আহিম মইতো 60 ডেজৰ ফেট টু ফিট প্ৰগ্ৰাম এটা কৰি আছোঁ ইনষ্টাগ্ৰামত ফ'ল' কৰিলে ডেইলি ভিডিঅ' পাব মই কি খাওঁ কি বওঁ ফেট লছ কৰিবৰ কাৰণে আৰু ভোগজোৰা নামৰ এখন আমি ৰেষ্টুৰেণ্টত সোমাইছোঁ মই নিজৰ টিফিন লৈ আহিছোঁ টিফিন ৰিলেটেড ভিডিঅ' এটা বনাইছোঁ ফেট লছ কৰিবলৈ হ'লে অলপ কষ্ট কৰিব লাগিব আৰু এয়া মোৰ মিছেছে খাই আছে আপোনাৰ নিৰামিষ ভাত মোৰ ফ্ৰেণ্ড আৰু মোৰ কলিগ হয় দাদা অনুজাই খাই আছে নিৰামিষ ভাত আৰু মই এয়া টিফিনত দেখিছে শুকান ৰুটিৰ লগত বইল চব্জি অনুজা বা খুৰা খাইছে পাপৰ হাতত লৈ চাই থাকক ভিডিঅ'টো সকলোকে লাইক এটা কৰি দিয়ক নলবাৰীৰ পৰা এতিয়া আমি গুৱাহাটী অভিমুখে আহি আছোঁ ভাল লাগিল বিৰাটে ৰাস চাই পেলাই নলবাৰীত প্ৰথমবাৰৰ বাবে গৈছিলোঁ কিন্তু বিৰাটে ভাল লাগিল নলবাৰী জেগাটো ইয়াতে দুটামান কথা ক'ব বিচাৰিছোঁ নলবাৰীৰ বিষয়ে কয় যে নলবৰীয়াসকল টেঙৰ বা নলবাৰীয়াসকল শুনিবলৈ বেয়া লাগে কথা কিন্তু মই ফেচ টু ফেচ ক'ব বিচাৰিছোঁ যে তেওঁলোকে গুৱাহাটীত মেক্সিমাম চব নলবাৰীয়াসকল আছে সেইটোৰ পৰা আমি এইটো গম পাওঁ যে নলবাৰীসকল বিৰাট দূৰদৰ্শী তেওঁলোকে গম পাইছিলে যে গুৱাহাটীখন এখন ডাঙৰ চিটি হ'বলৈ গৈছে কাৰণে তেওঁলোকৰ মানুহখিনি দূৰদৰ্শীৰ কাৰণে তেওঁলোকে মাটি বাৰী কিনি তেওঁলোকে বিজনেছ মেক্সিমাম তেওঁলোকে গুৱাহাটীত কৰি আছে আৰু নলবাৰীসকলৰ কথা যদি মই কৈ যাওঁ নলবাৰীয়াসকল বিৰাটে হাৰ্ড ৱৰ্কিং হয় তেওঁলোকে যিকোনো বিজনেছ হিচাপে লয় বিশেষকৈ অসমীয়া ক্ষেত্ৰত আমি চাওঁ যে আমি বিজনেছত বিশেষকৈ ইমান নিপুণতা নাই কিন্তু নলবাৰীয়াসকল বিজনেছত বিৰাটে নিপুণ তেওঁলোকৰ কলা আছে বিজনেছত আৰু বিশেষকৈ যদি চাওঁ অসমৰ GDP গ্ৰ'থত নলবাৰী বিশেষ এটা ডাঙৰ হাত আছে আৰু তেওঁলোকে বিৰাটে ছাপোৰ্ট কৰিছে আমাৰ অসমৰ GDP গ্ৰ'থত সেইকাৰণে নলবাৰীসকলক প্ৰশংসাও কৰিব লাগিব বিশেষকৈ তেওঁলোকে কৰ্মৰ প্ৰতি যিটো তেওঁলোকৰ কষ্ট তেওঁলোকৰ যিটো আগ্ৰহ বা তেওঁলোকৰ যিটো নেৰানেপেৰা প্ৰচেষ্টা সেইটো আমি স্বীকাৰ কৰিবই লাগিব নলবাৰীত গৈ বিৰাটে ভাল লাগিলে ভিডিঅ'টো ইয়াতে অন্ত কৰিম লাইক আৰু ছাবস্ক্ৰাইব কৰি লওক চেনেলটো কাৰণ ইয়াত ভাল ভিডিঅ' আনিম